So hello guys, welcome back to a new vlog. So আজি হয় 1 বহাগ আৰু মোৰ ফালৰ পৰা সকলোকে অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহুৰ হিয়া পৰা শুভেচ্ছা জনালো। তো আজি 1 বহাগ উপলক্ষে এখন ফিল্ম চাবলৈ যাইছো KGF Chapter 2 যিখনৰ ফাৰ্ষ্ট চেপ্টাৰ 2018 ৰিলিজ দিছিল। চেপ্টাৰ দুখন বহুত পাছত ৰিলিজ দিল, তথাপি আজি আমি পুৰা এক্সাইটেড হৈছো চাব যাবলৈ। তো বলক মই থকা জলিমেক্সত ফিল্মখন চাবলৈ যাওঁ এতিয়া। তো গাইজ ভালে মই ৰেডি হলো একদম চেন্ডেল পিন্ধি, মানে আজি ইমানে গৰম দিছে, মানে আজি মোৰ টাইম নহওক নহল। তো বলক এতিয়া সূৰজক অলপ বাটত বাট চাওঁ, তাই অহাৰ পাছত আমি দুজনে একেলগে যাম। সো ফাইনেলি সূৰজ আহি পাল আৰু আমি যাত্ৰাটো আৰম্ভ কৰি দিলো। নাজানো ইমান দেৰি কৰি কি চলি গম বিৰাট ডাক উঠি যায়। তো বলক এতিয়া যাই থাকো। তো ইয়াতে ভিউ চলি আছে গাইজ, মৰপাৰা বাটাবাৰী ডাঙাইগাঁও। সো ইফালে চাওক বেলাটো কি মজা লাগি আছে গাইজ, বেলা দৌৰিবৰ হ'ল। আৰু ইফালে গল্ডেন আৱাৰত পুৰা আমি যাইছো বঙাইগাঁৱলৈ চিনেমা চাবলৈ। আৰু জয় আৰু তাৰ দাদা মানে আগত গৈছে, আমাৰ দেৰি হৈছে অলপ অহাতে। চ' সি মানে আমাক এৰি গ'ল, এই ইয়াৰ কাৰণে দেৰি হৈছে যাব, এই সূৰজৰ কাৰণে। তই লাহে যাবা, 11 নেপেলাবি, দেৰি হ'ল বুলি লৈ নাযাবি। সবাই যাতে সূৰজ আৰু মই ফাইনেলি জলিমেক্সত আহি পালোঁ। তো এতিয়া চিকবৈ ক'ত আছে নাজানো, জয় আহি আছে ক'ৰ পৰা আহি। তো এতিয়া গাড়ী পাৰ্কিঙত থ'ব, চিকবৈ আহি গ'ল আৰু ইফালে তাৰ দাদা আছে। ইয়াতে সূৰজৰ হাৰকাত চাওক, ফিল্ম চাব আহি পুৰা গেম খেলাই আছে পাবজি মোবাইলত। माँ, एक दिन दुनिया का सारा सोना तो मैं ला कर दूंगा माँ। केनका लगे मूवी? गूज़बम्स आ गए हैं एकदम, मतलब खतरनाक लगता है कि को भाषा नहीं मुखत। ये मूवी नहीं था यार, ये कुछ और ही था। ये तूफान जो तूफान बोलते हैं ना, एकदम मैंने देह मोर एकदम हिलिंग से अपना मूड दिखा दीजिए। So guys, finally KGF Chapter खत्म हो गया। एकदम मजा मूवी, মানে এন্ডিং খিনি মানে যেনেকুৱা হৈছে না, মজা লাগি গৈছে চাই। আপোনালোকে আহি চাওক KGF Chapter 2, একদম মজা মুভি গাইজ। চব মুভিখন একেবাৰে লগে পুৰা বৰষুণ ইফালে, আৰু বৰষুণটো ৰখিলে এতিয়া আমি ঘৰত যাম গাইজ। লাগছে বেছি নহয় ঠান্ডা হয়। ব্ৰেক কোনডাল আছে আগত নালাছ? পাছত এই ৰাইডৰ ব্ৰেক কৰি আছে মানে চব মানে সেই হৈ গৈছে, ঠিক কৰিব লাগিব এইবাৰ। ঠিক কৰা নাই চব সূৰজৰ গাড়ীখনৰ ব্ৰেক চেক মানে একদম কম কৰি আছে। নাজানো কেনেকৈ চলাই, আজি অলপ চলাই লাহে লাহে যাব লাগিব, নহ'লে এইখন নহ'ব। সোনকালে আগত গৈ ব্লক কৰি আছে গাইজ। So hello guys, welcome back to a new vlog. So guys, বলক ভিডিওটো আৰম্ভ কৰি ইফালে নৰ আছে পুৰা হেলমেট পিন্ধি ৰেডি একদম। এতিয়া অলপ ফুৰি আহোঁ, দিনটো মানে ঘৰতে আছোঁ হাউচ গছ কৰি পুৰা। বলক গাইজ এতিয়া আমি বিলাৰ বিহুৰ টাইমত অলপ ট্ৰাফিকটো বেছিকৈ বাঢ়ি যায়। এইফালে যাওঁ, ইফালে গাড়ীখনত তেলো নাই বেছি, একো নাই, আজি মানে যাই আহিব পাৰিম। অহাকালি তেলটো ভৰাই দিম গাড়ীত। মাইকটো মই বাৰে বাৰে এডজাষ্ট কৰিব লগা হৈছে, নাজানো কিয় এনেকুৱা হৈছে। মানে আজি আৰু ভাল কৰি মাইকটো এডজাষ্ট কৰি দিলোঁ। চ' চাউণ্ড কোৱালিটি আপোনালোকে অলপ ভাল পাব আগৰ কৰি। এতিয়া এইবাৰ মানে মাইকটো পুৰা পেডিঙৰ ভিতৰত সোমাই দিছোঁ গাইজ, যাতে এয়াৰৰ চাউণ্ডটো নাহে, নহ'লে এয়াৰ চাউণ্ডটো পুৰা ফাৰ আহি আছিল। কিন্তু কি হয় এইটো মানে মই এতিয়া ঘৰত গৈহে গম পাম ভিডিঅ'টো চোৱাৰ পিছত। আৰে ভাই কোন, যা ভাই যা যা যা, ইমানে হৰ্ণ বাজাই আছে ভাই, লগাই দিব মানে এনেকুৱা কৰি আছে, কি ক'ম আৰু।
অলপতো মানে অপেক্ষা কৰিব লাগে হাইৰোডৰ গাড়ী চলাই আছে আপোনাৰ ৰেছপনচিবিলিটি বহুত বাঢ়ি যায় হাইৰোডৰ গাড়ী চলোৱাৰ লগে লগে গাই বাদ দিয়া একো নাই বৰ বলক আমি মানিকপুৰৰ পৰা ঘূৰি আহিম এতিয়া টকাজিফালে ৰাইডাৰ KTM RC 125 লৈ আৰু ডাঙৰ চকত কিবা এটা খাই আমি ঘৰলৈ উভতি যাম এতিয়া তো ডাঙৰ চকত আহি পালোঁ ইয়াতে আমি চাওমিনৰ দোকানত আহি গ'লোঁ আৰু এইফালে সেই নৰ্তমে মোক চাওমিন খুৱাব নৰ্তমে চাওমিন খুৱাব মোক নৰ্তমে চাওমিন খুৱাব অঁ চামে চ' ইয়াতে চলিত অৱস্থা মানে একদম বেয়া হৈ গৈছে হেলমেটটো পিন্ধাৰ কাৰণে তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব চেনেলটো নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আগলৈ এনেকুৱা ধমাকাৰ ভ্লগ এটাত লগ পাইছোঁ আপোনালোকক চ' গাইজ ইউ ইন দ্য নেক্সট ভ্লগ বাই বাই